আপোনালোকে প্ৰথমে যোনডাল কেবুল দেখিলে সেই কেবুলডালেই এই কাহিনীটোৰ মেইন আৰু এই কাহিনীটো আৰম্ভ হৈছে এই কেবুলডালৰ পৰা পোনপ্ৰথমে আপোনাক কৈ লওঁ যে কেবুলৰ কাম কি তো আপোনালোকে যোনটো মোৰ আৱাজ শুনি আছে সেই আৱাজটো এই কেবুলডালৰ কাৰণে এনেকুৱা শুনা পাব পাৰিব তো এই যোনটো আৱাজৰ ডিফাৰেঞ্চ আহিলে বা চাউণ্ডৰ ডিফাৰেঞ্চ আহিলে সেই ডিফাৰেঞ্চটো কাৰণেই মই গৈছিলোঁ গুৱাহাটী এই কেবুলডাল কিনিবলৈ যিহেতু কেবল কিনা হৈ গ'ল তো আমাৰ কাহিনীটো এইখিনিতে শেষ হৈ যাব লাগিছিলে কিন্তু এইখিনিতে শেষ নহয় আৰু এটা আনএক্সপেক্টেড কাহিনী আমাৰ লগত হ'ল তো কেবুলডাল কিনাৰ পিছত কি হ'ল আমাৰ তাত বহুত সময় আছিলে আমি প্ৰায় 1 বজাত গৈ পাইছিলোঁ তেতিয়া লগৰটোৱে ক'লে যোনটো আনএক্সপেক্টেড আছিলে যে ইয়াত এটা নতুনকৈ ছাইট খুলিছে সেই ছাইটটো ফুৰিব যাওঁ আৰু তাৰ পৰাই আমাৰ নতুন যোনটো আনএক্সপেক্টেড জাৰ্ণি সেইটো আৰম্ভ হ'ল
তো এই যোনটো জেগা এই জেগাটো চিম্পলি আপুনি গুগল মেপত ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ বুলি মাৰিলে পাই যাব আৰু ইয়াৰ ইতিহাসটো আপুনি গুগলত গৈ পেলাই ভালদৰে পঢ়ি চাব পাৰিব যে আগতে কোন আছিলে বা কেতিয়া খুলি দিয়া হৈছে সকলোখিনি ডিটেইলছ মই জাষ্ট আপোনালোকক এই জেগাটোৰ যোনটো ভিউ সেইটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিলোঁ মই বেছি ভ্লগ টাইপ নকৰিলোঁ যাতে আপোনালোকে নিজে সেই ফিলটো ল'ব পাৰে সেই জেগাটোত যোৱাৰ তো এইটো আছিলে এই ভিডিঅ'টোত বাকী নেক্সট ভিডিঅ'ত পুনৰ লগ পাম